Dangkai amare dangkai moromore dangkai amare dangkai moromore dangkai নমস্কাৰ মই যোগেশ কাশ্যপ এতিয়া মই আছো সত্ৰ নগৰী মাজুলীত আৰু মাজুলীত এইখিনিতে মই কেইগৰাকীমান উদীয়মান যুৱকক লগ পাইছোঁ তেখেতসকলৰ এটি সুন্দৰ প্ৰচেষ্টাৰে তেখেতসকলৰ এটি ইউটিউব চেনেল চলাই আছে টিভি অফিচিয়েল আৰু সেই অফিচিয়েল এই ইউটিউব চেনেলটোৰ জৰিয়তে তেখেতসকলে ধাৰাবাহিকভাৱে এটা কাহিনী আগবঢ়াই নিছে ডাংকাই বুলি সেই ডাংকাই খুব সুন্দৰভাৱে দৰ্শকে আঁকোৱালি লোৱা বুলি ইতিমধ্যে আমি বহু দৰ্শকৰ পৰা গম পাইছোঁ গতিকে আপোনালোকেও সেই চেনেলটি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু তাৰে যিবোৰ তেওঁলোকে এপিছ'ড শ্বেয়াৰ কৰে সেইবোৰ আপোনালোকেও শ্বেয়াৰ কৰক Dangkai amare dangkai moromore dangkai বাবা যাবা নেকি ডাংকাই পিছে আমাৰ ঘৰত তুমি পাক এটা মাৰি থাকিবা মা দেউতাক খবৰ লৈ থাকিবা হ'ব সেইটো আৰু ক'বলগীয়া কথা নে মোৰনো কামনো কি আৰু এই ইঘৰে সিঘৰে ওলৌ তলৌ কৰি ঘূৰি চাহ তামোলৰ জুতি লৈ খা খবৰ কৰি থকা মানুহটোৱে মই তই চিন্তা নকৰিবি মই খবৰ খাতি লৈ থাকিম পিছে তুমিনো এতিয়া ক'লৈ যোৱা এই ইণ্টাৰভিউ এটা আছে তাকে গৈ আহোঁ উঠা মোৰ লগতে নহ'লে আজিলৈকে ভগৱানে কোৱাত স্কুটাৰ উঠি পোৱা নাই উঠিবলৈ মন নথকাও নহয় পিছে এইডালত ধৰি ওলমি যোৱাটোৱে মোৰ কাৰণে বৰ টান ঠিক আছে দিয়া তেনেহ'লে মই যাওঁ দিয়া হ'ব যা মোৰো বেলা হৈছে পিছত আহিলে স্কুটাৰ উঠাবি আকৌ কিয় বাচি হৈছে তহঁতি কিয় হুলস্থুল কৰিছ মই ক'ত টোপনোৱা দেখিছ তহঁতি মই এই দুটা চিচি কেমেৰা হয় মই চব দেখি আছো তহঁতি কোনে কি কৰিছ বাৰু আমি আজি কি শিকিম বুলি কৈছিলো এতিয়া আমি গৰু বিষয়ে আলোচনা কৰিম স্যার আমার ঘর গরু নাই নহয় ছাগলীহে আছে স্যার আমার ঘর গরু নাই ছাগলীও নাই মেকুৰী এজনী আছে স্যার কুকুৰ থাকিলে হ'ব নাই তহঁতৰ যি মন যায় তাকে লিখ লিখি থাক Next. এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম ৰঙৰ বিষয়ে আলোচনা কৰিম হয় না আমি তাৰ ৰঙৰ বিষয়ে আলোচনা কৰিম এই দিলো এটা কোৱাচোন কাউৰী ৰং কি হ কাউৰী ৰং ক'লা স্যার আচ্ছা বুঝা তই কোৱাচোন গাখীৰৰ ৰং কি হ স্যার গাখীৰৰ ৰং বগা স্যার আচ্ছা বল উঠ এই ইহঁত দুটাই কি বুলি ক'লে তই কোৱাচোন
ছাৰ কাউৰী বগা গাখীৰ কলা ছাৰ কাউৰী বগা গাখীৰ ক'লা কোনে শিকাইছে এইবোৰ তহঁতক সকা খুব খোৱা নাই বাৰু এই মাষ্টৰ তই কচোন একটো ডাঙৰ নে শূন্যটো ডাঙৰ শূন্যটো ডাঙৰ ছাৰ কেনেকে একৰ পিছত যদি শূন্যটো হয় তেতিয়া 10 হ'ব আৰু একৰ আগত যদি শূন্যটো হয় তেতিয়া একটো একে হৈ থাকিব ছাৰ তহঁতক এইবোৰ কোন বাপে মায়ে শিকাইছে কোন বাপে মায়ে শিকাইছে আই আছিলা কৰি ও তাতে পিতাই আছিল কৰা চুপ থাক তহঁতে মোক মোৰটো নুচুকাবি চুপ থাক ভাইটি এখন লোৱা পিন্ধি ল'বা টুকুলে জানি কোনফালে যোৱা এইখন মাৰি থাকিবা দেই তুমিও মাৰিবা দেই মাজনী তোমাক আগতে ইয়াত দেখা নাই ক'ৰ পৰা আহিছা তুমি মই চহৰৰ পৰা আহিছো আপোনাৰ ঘৰ ইয়াতে নে মোৰ ঘৰ ইয়াতে হয় মোৰ নাম ডাংকাই পিছে কথা এটা কওঁ বেয়া পাবা নেকি নাপাওঁ কওকচোন তুমি মুখত এই ফটাকানিখন কিয় মাৰিছা এইখন ফটাকানি নহয় মাস্ক বুলি কয় ধূলি বালি আৰু প্ৰদূষণৰ পৰা মুক্তি পাবলৈ এইখন পিন্ধিছো আৰু যে আহি আছে কৰোনা ভাইৰাছ তাৰ পৰা বাচিবলৈ এইখন পিন্ধিছো অৰুণা ভায়েক আহিছে মইচোন গমেই নাপাওঁ কৰোনা ভায়েক নহয় কৰোনা ভাইৰাছ ই চীন দেশত উৎপত্তি হৈ বৰ্তমান পৃথিৱীৰ বহুতো দেশতে বিয়পিছে অৰুণা ভায়েক নহয় কৰোণা ভায়েক কোন কৰোণা আমাৰ গাঁৱতচোন কৰোণা বোলা কোনো মানুহেই নাই নামটো ক'ৰবাত ভুল হৈছে হ'ব পাৰে মই আপোনাক কেনেকৈ বুজাও এইটো এটা ভাইৰাছ কি ৰাজ বুলি ক'লা ভাইৰাছ মানে এই ধৰক বেয়া বস্তু যদি এবাৰ কেনেবাকৈ আমাৰ দেশত প্ৰৱেশ কৰে তেন্তে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে ইয়াক চকুৰে দেখা পোৱা নাযায় সেইটো কথা সেইটোকে ক'লে হ'লচোন পিছে ভাইৰাছ নে কি সেইটো আহিলেও কোনো চিন্তা নাই আমাৰ মুলুক বেজ আছে নহয় বৰ প্ৰমাণী বেজ বুজিছা ভূত খেদাত একেবাৰে বাকৈত সকলো ঠিক কৰি দিব ভাইৰাছটো ভূত নহয় খুৰা খবৰদাৰ কাক খুৰা ক'বলৈ আহিছ এতিয়ালৈকে বিয়াই পতা নাই দেদা বুলি কবি দেদা সৰি দাদা পেংচালি নকৰিবি কি চেউৰি ক'বলৈ আহিছ কি মানুহৰ পাল্লাত পৰিলো সৰি মানে মোৰ ভুল হৈছিল দাদা খুৰা বুলি ক'ব নালাগিছিল সেইটোকে ভালকে বুজাই গ'লেই হ'লচোন বাৰু এই মাছখন লওক বাহিৰত ঘূৰি ফুৰোতে এখন ব্যৱহাৰ কৰিব এইখন এনেকেহে মাৰে আৰু তেনেকে নহয় এনেকে কৰোনা ভাইৰাছৰ পৰা হাত সৰাৰ বহুত উপায় আছে কৈছো শুনক আপোনালোকেও শুনক কৰোনা ভাইৰাছৰ উৎপত্তি চীন দেশত হৈছে ছ'চিয়েল মিডিয়াত কিছুমান উৰা বাতৰি বিয়পোৱা দেখা পোৱা গৈছে যাৰ বাবে এই সাধাৰণ মানুহবোৰ বহু আতংকিত হৈ পৰিছে আতংকিত নহয় সাৱধানতা অৱলম্বন কৰি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি খোৱাৰ আগত চাবোনেৰে হাত ধোৱাৰ নিয়ম গঢ়ি লওক কাহ জ্বৰ মেলেৰিয়া আৰু উশাহ-নিশাহত কষ্ট হ'লে তৎক্ষণাত ওচৰৰ চিকিৎসালয়ত দেখাওক কাৰণ এইবোৰ কৰোনা ভাইৰাছৰ লক্ষণ কৰোনাত আক্ৰান্ত ব্যক্তিৰ পৰা কমেও 1 মিটাৰ দূৰত্বত থাকক মুখত মাস্ক ব্যৱহাৰ কৰক হাত মিলোৱাৰ পৰিৱৰ্তে নমস্কাৰ দিয়াৰ অভ্যাস কৰক পৰিষ্কাৰ হৈ থাকক কৰোনাৰ পৰা বচক আইজনী কথাবোৰ আৰু মই এতিয়াহে বুজিছো হাত মুখ ধুই চাফা হৈ থাকিব লাগে মানে হয় আৰু এটা কথা মাত্ৰ 37 ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাতে এই ভাইৰাছ ধ্বংস হয় ভয়ৰ কোনো কাৰণ নাই মাত্ৰ সজাগ আৰু সাৱধান হ'লেই হ'ল বৰ ভাল কথা কেইটামান শিকালা দেই হেৰি কৰা এই ফটাকানি আৰু এখন দিয়াচোন দিম বাৰু কিয়নো ঘৰত মায়ে আছে নহয় মায়েও এখন লৈ যাম লগ এখন লগ দিয়া বাৰু গৈ থাকো দিয়া মই ঠিক আছে মোৰো বেলা হৈছে দে ঠিক আছে যাওক ভাইটি এখন লোৱা মুখত মাৰি ল'বা ওলাই আহিলা এইখন মুখত মাৰি থাকিবা দেই
অ' বৰদেউতা ঘৰত আছেনে? মা কালী কি জয়, মা কালী কি জয়। কোন? মই জয়ন্তী, জয়ৰামৰ জীয়েক। ক কিয় আহিলি? আমাৰ ঘৰলৈ যাব লাগিছিল আপুনি। কিয়? কাৰ কি হ'ল? আমাৰ দদাই ল'ৰাটো কালি চহৰৰ পৰা আহিছিল। অহা পাছৰে পৰা মোবাইলত কিবা কিবি কৰি আছিল আৰু ৰাতি টোপনিতে হাত দুটা এনেকে আছিল আৰু মুখেৰেও কিবা কিবি বকি আছিল। মা কালী কি জয়। বেয়া বস্তু লম্ভিছে। মই মলক বেজ হয়, বাহিৰ কৰি দিম বাহিৰ। মা কালী কি জয়, মা কালী কি জয়। বিবি অফিচিয়েল ইউটিউব চেনেলৰ যোগেদি ডাংকাই নামৰ এখন কমেডি চিৰিয়েল ওচৰলৈ লৈ আহি আছে আৰু তেওঁলোকৰ বিশেষত্ব হৈছে কি কম খৰচত কেনেকৈ চিৰিয়েল আপোনালোকে উপহাৰ দিব পাৰি তাই প্ৰচেষ্টা আন ভিডিঅ'সমূহো আপোনালোকে চাই থাকিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰি থ'ব যাতে তেওঁলোকৰ অনাগত ছাবস্ক্ৰাইবো কৰিব চেনেলটো, যাতে অনাগত দিনত তেওঁলোকে আৰু সুন্দৰ ভিডিঅ' আজি এই সুন্দৰ আমাৰ নিজৰ মাটি টিভিত বজাবা আকৌ। আবেলি তাক মোৰ ওচৰলৈ লৈ আহিবি। মোৰ ঘৰত পহুৱাই বেজালি কৰি ভোট খেদিম। জয় মা কালী কি জয়, জয় মা কালী কি জয়।